নমস্কাৰ অফিচৰ চেনেলটোলৈ মই সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ মই অন্য এটা ভিডিঅ' লৈ আহিছোঁ। তাকে বলকচোন আপোনালোকক বস্তু এটা দেখুৱাওঁ। আমাৰ ঘৰত এয়া মায়ে এৰী পলু পুহি আছে। তাকে আপোনালোকক দেখুৱাবলৈ বুলি দেখুৱাইছোঁ আৰু কেনেকৈনো পোহে, পাত কেনেকৈ দিয়ে এয়া ভালকৈ চাওকচোন। এনেকুৱা এয়া পাত খাই আছে, পকিছে আৰু এয়া পকা ধৰিছে। আজি পকা লোৱা 2-3 দিন হৈছে। এইফালে এয়া পকা জালি দি থৈছে, 2টা আছে জালি। শুকান কলপাত এয়া ধুনীয়াকৈ পাচিত দি পেলাই পকাবোৰ দি দিছে বাঁহ বান্ধিবলৈ। তাকে এয়া এটা পাচি, এইটো বাঁহ লৈছে আৰু এইটো এতিয়া আজি নতুনকৈ দিছে। এইটো বাঁহ ল'ব আৰু ৰাতিটোৰ ভিতৰতে। তাকে আপোনালোকক জালি ভঙা দেখুৱাম বাৰু। এয়া আজি মই তাঁত কাটিলোঁ। এইখন এয়া মেখেলা লগাইছিলোঁ। মেখেলা আজি কাটি আজৰি হ'লোঁ আৰু আকৌ বেলেগ এখন তাঁত লগাব লাগিব আৰু লাহে ধীৰে। মেলি থৈছোঁ গৰমত অকণমান। এয়া এখন তাত এয়া প্ৰায় শেষ পৰ্যায় পাইছেহি আৰু এয়া ভিতৰ ডঙা বান্ধিছে। কাটিব আৰু কাইলৈ মানে অৱশিষ্ট আৰু মানে শেষ। পদ্মিনী সূতাৰ জোৰ কাপোৰ হ'লে ইফালে এয়া ফুল বাচি আছে, মাজতে ফুল বাজিলে। আপোনালোককে মই ভালকৈ দেখুৱাইছোঁ বাৰু। ফুল মাজতে ফুল তুলিছে। এতিয়া কাপোৰখন অকণমান ববলৈ আছে আৰু তাৰপিছতে শেষ হ'ব আৰু কাটিব পাৰিব। আজিৰ ভিডিঅ'টি ইমানেই আছিল। ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।